আজি আমাৰ এই হেৰিগাঁৱত আজি প্ৰেছ মিট আমি এটা দিবলৈ ওলাইছোঁ। পোনপ্ৰথমে মই প্ৰেছ মিডিয়াৰ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এটা নতুনকৈ এটা প্ৰেছ মিট দিবলৈ ওলাইছোঁ যে বৰ্তমান সকলোৱে জানে যোৱা 27 এপ্ৰিল তাৰিখে আমাৰ যি BTAD গভৰ্ণমেণ্ট, এই BTAD গভৰ্ণমেণ্টৰ যিটো শাসন ব্যৱস্থা অন্ত পৰিল আৰু সেইটো গভৰ্ণৰে ৰাজ্যপালে নিজৰ হাতলৈ শাসন ব্যৱস্থা লৈ গ'ল। তাৰপিছত আমাৰ BTAD অঞ্চলৰ যিটো ব্যৱস্থা, শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাটো দেশৰ হাতত হোৱাৰ পিছত ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনবিলাকে আমাৰ ৰাজ্যপাল মহোদয় জগদীশ মুখীক ৱেলকাম জনাইছে, শুভেচ্ছা জ্ঞাপন কৰিছে। ইয়াৰ জৰিয়তে পৰহি মই কৈছোঁ যে এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী জনসাধাৰণে এটা সাংবিধানিক মৰ্যাদা পোৱাৰ কাৰণে সক্ষম হৈছে। তো আজি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰাদেৱ আৰু তেখেতৰ লগত থকা EM সকল, কৰ্মীসকল আৰু তেখেতৰ সকলৰ লগত থকা নেতাসকলে আজি শাসনভাৰ হেৰুৱাই পেলাই যি এটা দুধুৰ অৱস্থা তেখেতসকলৰ সৃষ্টি হৈছে, তাক লৈ পেলাই বিভিন্ন ধৰণৰ মাজত বিভিন্ন চৰ্চা হৈছে। তো আমি দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰেছ মিডিয়াবিলাকৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতসকলে জবৰদস্ত শাসন ব্যৱস্থাটো আমাক লাগে বুলি পেলাই তেওঁলোকৰ হাতত অৰ্পণ কৰিব লাগে বুলি পেলাই মানে ৰাজ্যপাল তেখেতক আহ্বান জনাইছে, দাবী জনাইছে। আমি গম পাইছোঁ ইতিমধ্যে তেখেতসকলে এই সন্দৰ্ভত বিভিন্ন আলাপ আলোচনাৰ জৰিয়তে ৰাজ্যপালৰ বিৰুদ্ধে, ৰাজ্যপাল শাসনৰ বিৰুদ্ধে তেওঁলোকে আইনগত ব্যৱস্থাৰো মানে কাম হাতত লৈছে। তাৰোপৰি ইলেকশ্যনটো অতি সোনকালে, অতি শীঘ্ৰে পাতিবৰ কাৰণে তেখেতসকলে ইলেকশ্যন কমিশ্যনাৰ ওচৰত যোৱা বুলি আমি গম পাইছোঁ। তো আজি এই সন্দৰ্ভতে মই দুটামান কথা ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় সাংসদ, ৰাজ্যসভাৰ সাংসদ তেখেত বিশ্বজিৎ দৈমাৰী আইনৰ কথা দোহাই দি পেলাই, সংবিধানৰ কথা দোহাই দি পেলাই বিভিন্ন ধৰণৰ কথা আবুল তাবুল কথাৰে, অযুক্তিকৰ কিছুমান কথাৰে যুক্তি দিব বিচাৰিছে। এই যুক্তিবিলাক য'ত অনৰ্থক হয়, তেখেতসকলে যিবিলাক কথা কৈছে সেই কথাখিনি সকলোৱে জানে যে এই সংবিধানৰ বিৰোধী কথাবিলাক বা সংবিধানৰ বিৰোধী কাম আজি ৰাজ্যপালে নিশ্চয় কৰা নাই। আমি গম পাইছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে মনিটৰিং কৰি পেলাই কাক কেনেকৈ ধৰণৰ শাসন ব্যৱস্থাটো ক'ত ৰাখিব লাগে সেই কথাটো তেওঁলোকে অলৰেডি ছাকচেছ কৰিছে আৰু সেইমতেই আমাৰ ৰাজ্যপাল তেখেতে মানে শাসনভাৰটো নিজৰ হাতলৈ লৈ গৈছে। লৈ যোৱাৰ পিছত তেওঁলোকৰ যি 17 বছৰীয়া শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থা অন্ত পৰাৰ পিছত বিভিন্ন দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি জৰিয়তে তেখেতসকলে যি শাসন ব্যৱস্থা কৰিছিল তেওঁলোকৰ ভীতি লৰি গ'ল আৰু তেওঁলোকে নিজকে শংকিত হৈছে যে ইয়াৰ বিহিত ব্যৱস্থা যদি লয়, ৰাজ্যপালে যদি হাতত লয়, তেতিয়া নিশ্চয় তেওঁলোকে আইনগতভাৱে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আৰু তাৰ কাৰণে তেওঁলোকে জবৰদস্ত 6 মাহ এক্সটেনশ্যন বিচাৰিবলৈ তেওঁলোকে আপিল কৰিছিলে। আজি ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে তেওঁলোকে আইনগত ব্যৱস্থা ল'ব বিচাৰিছে। ইয়াৰ উপৰি ইলেকশ্যনটো সোনকালে পাতিব দি আছে। তো আমি গভৰ্ণমেণ্টক আমি সমৰ্থন কৰিবই লাগিব। আজিৰ তাৰিখত সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছৰ যিটো সন্ত্ৰাসৰ যিটো অৱস্থা, সন্ত্ৰাসৰ সৃষ্টি কৰিছে, এই সন্ত্ৰাসৰ দিনত, এটা ভয় লগা পৰিৱেশৰ দিনত আজি আমি মানৱীয়তাৰ কথাটো চিন্তা নকৰি পেলাই যদি কেৱল শাসনভাৰ ল'বৰ কাৰণে ইলেকশ্যন পাতিব বিচাৰিছোঁ, তো সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আজি ভাৰতবৰ্ষৰ যি এটা অৱস্থা হৈছে, অতি শোচনীয় অৱস্থা হয়তো হ'বগৈ এটা সময়ত যদি
কমিউনিটি স্প্ৰেড যদি হ'ব লগা হয় কৰোণা ভাইৰাছটো আমাৰ ভাৰতবৰ্ষত তেতিয়া হয়তো লাখ লাখ কৰোৰ মানুহ আমাৰ ভাৰতবৰ্ষৰ পৰা হেৰাই যাব তো আমি শংকিত হ'ব লাগিব যে আমাৰ এই BTR অঞ্চলত কিবা কাৰণত যদি কৰোণা ভাইৰাছৰ সংক্ৰমণ যদি মানে সংক্ৰমিত হয় তেতিয়াহ'লে এটা কথাই আমি চিন্তা কৰিব লাগিব যে ইয়াত থকা আমাৰ এই BTR অঞ্চলৰ যেহেতু আমি কনচিয়াছ নহয় মানুহবিলাক সাৱধান অৱলম্বন নকৰোঁ তো এই ক্ষেত্ৰত আমি যথেষ্ট ভুক্তভোগী হ'ব লাগিব তাৰ কাৰণে আমি ৰাজ্যৰ যিটো সিদ্ধান্ত বা ৰাজ্য চৰকাৰৰ হওক ভাৰত চৰকাৰৰ যিটো সিদ্ধান্ত আমি সেইটো সম্পূৰ্ণভাৱে সমৰ্থন কৰিব লাগিব আমি মানৱীয়তাৰ কথাটো চিন্তা কৰি পেলাই ইলেকশ্যনটো হ'ব ইলেকশ্যনটো যিকোনো মুহূৰ্তত যি এটা ভাল পৰিৱেশ পালে ইলেকশ্যনটো হ'ব তাক লৈ পেলাই আমি ইমান মূৰ ঘুমোৱাৰ কথা নাই আজি হাগ্ৰামায়ে তেখেতৰ 17 বছৰীয়া কাৰ্যকাল শেষ হোৱাৰ পিছত শাসনৰ যিটো বাকজুৰি হেৰুৱাই পেলোৱাৰ পিছত নিজকে মানে ইনচিকিউৰ ফিল কৰিছে মানে নিৰাপত্তাহীনতাত ভুগিছে যাৰ ফলত তেওঁ যিকোনো প্ৰকাৰে এটা বেলেগ শাসন ব্যৱস্থা তেওঁৰ হাতত লাগে তো আজি সেই কেৱল মাত্ৰ শাসনটো তেওঁ পোৱাটো মানে ল'বৰ কাৰণেই কেইটা শাসন ব্যৱস্থাপন ক্ষমতাটো ল'বৰ কাৰণে তেখেতে কৰোণা ভাইৰাছৰ দ্বাৰা মাৰাত্মক মানে এটা ৰোগকো তেওঁ মানে কেয়াৰ কৰা নাই যিকোনো মুহূৰ্তত মানে চৰকাৰক অনুৰোধ কৰিছে ইলেকশ্যন কমিশ্যনক মানে অনুৰোধ কৰিছে বা আহ্বান জনাইছে যে ইলেকশ্যনটো পাতিব লাগে তো আমি ইয়াৰ কাৰণে আমি সাৱধান হ'ব লাগিব যে আজি ইমান সংকটত পৰিছে আজি অসম গভৰ্ণমেণ্টে হওক বা ভাৰত চৰকাৰেই হওক আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনীতি অহা কাইলৈ কি হয় ঠিক নাই আমাৰ অসমৰ অৰ্থনীতি সম্পূৰ্ণভাৱে ধ্বংস হ'বলৈ গৈ আছে তো এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব খালি ইলেকশ্যন পাতি পেলাই যদি আমাৰ গোটেই অসমখন যদি আমি ধ্বংস কৰি পেলাওঁ আমাৰ জনসাধাৰণক যদি আমি ধ্বংস কৰি পেলাওঁ সেইটোতো কোনো মানে যুক্তিদৰ কথা নহয় তো মই ইয়াৰ লগতে এটা ৰেফাৰেঞ্চত মই ক'ব বিচাৰিছোঁ যে সেইদিনাখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ছাৰে এটা বহুত ভাল কাম কৰিছে যে যিবিলাক অৰ্থনীতিবিদসকলক লৈ পেলাই যিটো আলোচনা হৈ পেলাই যিবিলাক সিদ্ধান্ত তেওঁলোকে লৈছে ভৱিষ্যত পৰিকল্পনা কৰিছে তো তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক মই আদৰণি জনাইছোঁ আমাৰ ফালৰ পৰা যে এনেকুৱা ধৰণৰ এটা ভাল ব্যৱস্থাক আমি সকলোৱে সমৰ্থন কৰিব লাগিব আমি সকলোৱে সাৱধান হ'ব লাগিব কৰোণা ভাইৰাছৰ পৰা আমি কেনেকৈ নিজকে বাচাই ৰাখিব পাৰোঁ আমি সেই কথাটো আমি সকলোৱে চিনচিয়াৰ হ'ব লাগিব তো আজি লকডাউনটোৰ 3 তাৰিখৰ পিছত কি হয় আমি নাজানো হয়তো শিথিল হ'ব পাৰে বা তাতকৈ বেছি মানে বেছি বাঢ়ি যাব পাৰে বা আটাইতকৈ মানে কঠিন হ'ব পাৰে এই কাৰণে হ'ব পাৰে যে যোৱা কালি পৰহিৰ ভিতৰতে ইমান এটা মানে আমাৰ অসমৰ মানুহ যথেষ্ট সংক্ৰমিত হৈছে সেইটোক লৈ আমি বহুত চিন্তিত হ'বলগীয়া এটা কথা তো সেইকাৰণে মই ইলেকশ্যনৰ কথাটো আমাৰ ফালৰ পৰা এটাই কথাই ক'ব লাগিব স্পষ্টভাৱে গভৰ্ণমেণ্টে যিটো সিদ্ধান্ত লয় আমি সেইটো সিদ্ধান্ত আমি মানি ল'ম আজি হাগ্ৰামায়ে তেওঁৰ শাসন ব্যৱস্থাটো হেৰাই লোৱাৰ পিছত তেওঁ যদি ৰাইজে যদি তেওঁক আন্তৰিকতাৰে ভাল পাইছে তেওঁ যদি ৰাইজৰ কাৰণে কাম কৰিছে লাখ লাখ জনসাধাৰণ 32 লাখ জনসাধাৰণ BTRৰ মানুহৰ কাৰণে যদি তেওঁ কাম কৰিছে তেতিয়াহ'লে ৰাইজে তেওঁক গণতান্ত্ৰিকভাৱে শাসন ব্যৱস্থাটো দিব ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে ৰেডি হওক যেতিয়াই নাপাতক গভৰ্ণমেণ্টে ইলেকশ্যন কমিশ্যনে যেতিয়াই নাপাতক এই ইলেকশ্যনৰ কাৰণে তেওঁলোকে গণতান্ত্ৰিকভাৱে জিকিবৰ কাৰণে গণতান্ত্ৰিকভাৱে ফাইট কৰিবৰ কাৰণে তেওঁলোকে ৰেডি হওক তো সেইটোৱেই নকৰি পেলাই আজি কেৱল মাত্ৰ তেওঁলোকৰ নেতা কৰ্মীসকলক সন্তুষ্ট দিলাবৰ কাৰণে নোহোৱা কিছুমান যুক্তিক লৈ পেলাই তেওঁলোকে মানে এটা অপ্ৰীতিকৰ এটা পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে আমাক বদনাম দিছে আজি তেখেতসকলে কৈছে আজি আপচুৰ কথা কৈছে UPPLৰ কথা কৈছে আজি আমি UPPLে হওক বা আপচুৱেই হওক আমি ৰাজ্যপালক অনুৰোধ কৰিলেই তেওঁ ৰাজ্যপালে শাসনভাৰটো ল'ব নেকি আমাৰ কথাটো তেওঁ মানিব নেকি এটা আইনগত ব্যৱস্থা আছে সাংবিধানিক এটা ব্যৱস্থা আছে এই আইন আৰু সাংবিধানৰ ব্যৱস্থা অনুযায়ী তেখেতে এই শাসন ব্যৱস্থাটো তেওঁৰ হাতলৈ লৈ গৈছে তাত আমাৰ ক'বলগীয়া একো নাই তাত আমাৰ কৰিবলগীয়া একো নাই আমি সেইটো ওয়েলকাম জনাব লাগিব যে ইয়াত এটা সুস্থ পৰিৱেশ গঢ়ি উঠক ইয়াতে সামাজিক মৰ্যাদা ৰাজনৈতিক মৰ্যাদা মানে যিটো সাংবিধানিক মৰ্যাদা এই মৰ্যাদাটো সকলোৱে পাওক আমি সেই কথাটো আমি কামনা কৰিছোঁ সেই ব্যৱস্থাটো আমি সকলোৱে পাবৰ কাৰণে আমি ইচ্ছা কৰিছোঁ তো সেইকাৰণে আজি ইলেকশ্যনটো কেতিয়া হয় কেতিয়া নহয় সেই কথাটো পিছলৈ ৰাখি দিছোঁ
বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যিখিনি কথা যুক্তি লৈ পেলাই ৰাইজৰ আগত বিভ্ৰান্তি কৰিব বিচাৰিছে তাক লৈ পেলাই আমি ৰাইজে ইমান মূৰঘুমোৱাৰ দৰকাৰ নাই আৰু শাসন ব্যৱস্থাটোকলৈকে ৰাজ্যপালৰ শাসন ব্যৱস্থাটোক লৈ পেলাই আমি ইমান মানে হাবাথুৰি খোৱাৰ কোনো যুক্তি নাই তো যিয়ে নহওক তেখেতে এটা কথা কৈছে আৰু তেখেতসকলৰ নেতাবিলাকে কৈছে যে ৰাজ্যপালৰ শাসন ব্যৱস্থাটো স্বেচ্ছাচাৰী শাসন বুলি ক'ব বিচাৰিছে আৰু স্বেচ্ছাচাৰী শাসন কেনেকৈ হ'ল ৰাজ্যপালে তেখেতৰ সাংবিধানিক অধিকাৰটো তেওঁ ইয়াতে লাগু কৰিছে লাগু কৰাৰ পিছত শাসন ব্যৱস্থাটো আৰম্ভ হোৱাই নাই কেনেকৈ স্বেচ্ছাচাৰী শাসনত ৰাজ্যপালক স্বেচ্ছাচাৰী বুলি কৈছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে আমি গভৰ্ণমেণ্টক সহায় কৰিব লাগে আজি ৰাজ্যপালে ইলেকশ্যন নোহোৱালৈকে তেওঁৰ হাতত শাসন ব্যৱস্থাটো লাগিছে যাতে এটা সুস্থিৰ পৰিৱেশ ইয়াতে সৃষ্টি হয় বিটিআৰ অঞ্চলত যাতে সুস্থিৰ পৰিৱেশ সৃষ্টি হয় ৰাইজে যাতে মই তেতিয়াই কৈছোঁ সাংবিধানিক মৰ্যাদাটো লাভ কৰে তাৰ কাৰণে আমি সকলোৱে সহায় কৰিব লাগিব এনে ক্ষেত্ৰত আমি UPPL দলৰ ফালৰ পৰাও আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ যিবিলাক সিদ্ধান্ত সাংবিধানিক যিবিলাক সিদ্ধান্ত ৰাজনৈতিক যিবিলাক সিদ্ধান্ত আছে আমি সেইবিলাকক আমি ছাপোৰ্ট কৰি যাম তো কেৱল মাত্ৰ নিজৰ পাৱাৰ আৰু ক্ষমতাটো ল'বৰ কাৰণে কেৱল মাত্ৰ নিজৰ ক্ষমতাটো ল'বৰ কাৰণে যদি তেওঁলোকে যদি আজি জবৰদস্ত অসাংবিধানিকভাৱে যদি তেখেতসকলে কিছুমান কাম কৰিব বিচাৰিছে আমি সেইটো আমি গৰিহণা দিছোঁ তেখেতসকলক তীব্ৰভাৱে তো আৰু এটা তেওঁলোকে কৈছে যে আমি জাতি চেতনাটো আজিহে কিয় জাগৃত হ'ল হাগ্ৰামাৰ নেতৃত্বত থকা BPF দলৰ বড়ো নেতাসকলৰ জাতীয় চেতনাটো কিয় আজিহে জাগৃত হ'ল আগতে ক'ত গৈছিল বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই অনাবুৰু মানুহক লৈ পেলাই তেওঁলোকে BPF চৰকাৰখন গঠন হৈছিল বিগত সময়ছোৱাত বিগত 15 বছৰে অনাবুৰুসকলৰ ভোট লৈয়ে তেওঁলোকে মানে শাসনভাৰ মানে লৈছিল আজি তাৰিখত সেই অনাবুৰুসকলক অবুৰুৰ হাতত গুচি গ'ল ক্ষমতা হেৰিটো অবুৰুক বিক্ৰী কৰিলে বুলি কোৱা কথাটো অত্যন্ত মানে অযুক্তিকৰ কথা তেতিয়াহ'লে মই এটা কুৱেশ্যন কৰিব বিচাৰিম তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিম যে এই BPFত থকা বিভিন্ন জাতি জনগোষ্ঠীবিলাক বড়োৰ বাহিৰে অনাবুৰুসকলৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাকক তেওঁলোকে কেৱল মাত্ৰ ৰাজনৈতিক শাসন ব্যৱস্থা হাতত ৰাখিবৰ কাৰণে ক্ষমতাটো হাতত ৰাখিবৰ কাৰণে তেওঁলোকক গিনিপিক হিচাপে ব্যৱহাৰ কৰিছিল নেকি তেখেতসকলক গিনিপিক হিচাপে ব্যৱহাৰ কৰিছিল নেকি অবুৰুসকলক আজি যে UPPL বা আপচোৱে অবুৰুৰ হাতত ক্ষমতা প্ৰদান কৰিলে অবুৰুৰ হাতত বিক্ৰী কৰিলে বুলি ক'ব বিচৰা কথাটো সেইটোৱে সূচাইছে মানে তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব অনাবুৰুসকল BPFত থকা অনাবুৰুসকলৰ যিটো মান মৰ্যাদা ৰাখি পেলাই তেওঁলোকে সততা ৰাখি পেলাই সংগঠন কৰি পেলাই দল কৰি পেলাই BPF দল কৰি পেলাই BPFক 15 বছৰ শাসন ব্যৱস্থা হাতত দিয়াৰ পিছত তেওঁলোকক আজি অবুৰু বুলি পেলাই ঘৃণা কৰাটো কিমান যুক্তিসংগত BPFৰ কাৰণে আৰু আমি সেইটো কথা তেখেতসকলক যিসকল বড়োসকলৰ বাহিৰে যিসকল অনাবুৰু BPFত আছে তেওঁলোকক চালিজাৰি চাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলৰ যদি দলত থাকিও যদি দলৰ মান মৰ্যাদা তেওঁলোকে পোৱা নাই জাতিগতভাৱে মানে কমিউনিটি হিচাপে যদি তেওঁলোকৰ মান মৰ্যাদা পোৱা নাই তেতিয়াহ'লে সেই দলত তেওঁলোকৰ কি নিৰাপত্তা আছে মই তেখেতসকলক অ'পেনভাৱে মুকলিকৈ আহ্বান জনাইছোঁ যে সকলোৱে এটা সুস্থিৰ চৰকাৰ গঠনৰ স্বাৰ্থত সুস্থিৰ সমাজ গঠনৰ স্বাৰ্থত সকলোৱে দলে বলে লগ হৈ আহি পেলাই UPPLত যোগদান কৰকহি আমি UPPLৰ দ্বাৰাই এখন ভাল চৰকাৰ এখন ভাল সমাজ আমি দিবলৈ যত্ন কৰিম সকলোকে সমভাৱে সম অধিকাৰ সম মৰ্যাদা দি পেলাই আমি সকলোৰে উন্নতিৰ কাৰণে সম উন্নয়নৰ কাৰণে আমি কাম কৰি যাম বুলি পেলাই আমি UPP দলে বদ্ধপৰিকৰ তো আজি এটা কথা ক'ব বিচাৰিছোঁ দলে তেওঁলোকৰ মানে স্থিতিটো জাহিৰ কৰিবৰ কাৰণে তেওঁলোকৰ দলৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ কাৰণে এটা কাম কৰিব বিচাৰিছে হাগ্ৰামা সিদিনাখন মানে আহ্বান জনাইছে প্ৰত্যেকজন BPFৰ কৰ্মীৰ ঘৰে ঘৰে পতাকা মানে BPFৰ নাঙলৰ পতাকাখন মানে উৰাবৰ কাৰণে তেখেতে মানে আহ্বান জনাইছে আৰু তেখেতে নিজেও মানে ঘৰত BPFৰ পতাকাখন আমি ৰাখি থ'ম বুলি পেলাই তেওঁ মানে উৰাম বুলি পেলাই কৈছে তো আজি দেখিবলৈ পাইছোঁ আমাৰ গাঁওবিলাকত মানে 1% BPFৰ মানুহে পতাকা উত্তোলন কৰা আমি দেখিবলৈ পোৱা নাই তেখেতসকলৰ লগতো ডাঙৰ ডাঙৰ মানুহ আছে কোনোবা লেকচাৰাৰ আছে কোনোবা প্ৰফেচাৰ আছে কোনোবা মাষ্টৰ আছে কোনোবা সাহিত্যৰ লিডাৰ আছে কোনোবা মানে বিভিন্ন দল সংগঠনৰ মানুহ আছে ছাপোৰ্টত আছে তো তেওঁলোকেও মানে ঘৰে ঘৰে মানে BPFৰ পতাকাটো উত্তোলন কৰি ল'ব নেকি এইটো তেওঁলোকেতো ল'ব নোৱাৰে তেওঁলোকৰ কাৰণে মান সন্মানৰ কথা আছে
তো সকলোকে তেওঁলোকক সাধাৰণভাৱে ছাপোৰ্ট কৰিলে তেওঁলোকৰ কৰ্মী বুলি ভাবি লোৱাটো তেওঁলোকৰ কাৰণে অত্যন্ত মানে দুৰ্ভাগ্যজনক হৈছে এতিয়া। তো সেইকাৰণে মই কৈছোঁ যে সকলো ৰাইজক অনুৰোধ কৰিছোঁ এইবিলাক মানে আবুৱা ভাৰা কথাৰে ভুল গৈ পেলাই যাতে ৰাইজে আজি BPF দলক যিটোভাৱে তিৰস্কাৰ কৰিছে, যিটোভাৱে মানে ত্যাগ কৰিছে, তো আজি এটা নতুন পৰিৱৰ্তনৰ স্বাৰ্থত, নতুন এটা মানে সুস্থিৰ সমাজ গঠনৰ স্বাৰ্থত তেওঁলোকে UPPলত যোগদান কৰক, মই সেইটোৱে আহ্বান জনাইছোঁ।